নমস্কাৰ মোৰ চেনেললৈ আপোনাক পুনৰ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকৰ দিন ভালে কুশলে গৈছে ফ্ৰেণ্ডছ কাপোৰ যিমানে কিনা হয় হিমানে ঘৰত বাহি গৈ থাকে আৰু প্ৰবলেম তেতিয়া হয় যেতিয়া ঘৰত ৰাখিবলৈ জায়গা নোহোৱা হৈ যায় আৰু তেনে ক্ষেত্ৰত যদি আমি কাপোৰ সিজিলকে ৰাখো হয়তো কাপোৰ ৰখা আমাৰ কাৰণে সহজ হৈ পৰিব সেই কাৰণে আজি মই কিছুমান এনেকুৱা টিপছ আপোনালোকক মই লৈ আনিছো যিটো আপুনি আজিৰে পৰা আৰম্ভ কৰিব পাৰিব আৰু যোনসকলে মোৰ পিছৰ ভিডিঅ' মিছ কৰিলে তেওঁসকল ওপৰত দিয়া লিংক বা তলত ডেছক্ৰিপশ্যনত গৈ চাব পাৰিব হেল্ল' ফ্ৰেণ্ডছ মই অনুপম সোণোৱাল আৰু আপুনি চাই আছে নতুন কিবা শিকো চেনেল আহক ভিডিঅ'লৈ আগবাঢ়ো ফ্ৰেণ্ডছ আজি প্ৰথম ট্ৰিকটো হ'ল চাৰ্ট আৰু মেগাজিন পিছৰ ভিডিঅ'ত মোক বহুতে চাৰ্টৰ ওপৰত বনাব কৈছিলে চ' আজি মই চাৰ্টৰ ওপৰত বনাইছোঁ চাৰ্টটো আমি প্ৰথমে চিধাকৈ পাৰি ল'ব লাগিব মই ৰেকমেণ্ড কৰোঁ যে সদায় আগে চাৰ্ট ইস্ত্ৰি কৰি ল'ব নকৰাকৈ কৰিলে হয়তো ৰিজাল্টটো ভাল নাপাবও পাৰে তাৰ পাছত আমি চাৰ্টটো উল্টা কৰি এখন মেগাজিন ওপৰত থৈ ল'ম মন কৰিব যাতে মেগাজিনখন চেণ্টাৰত ৰাখে নহ'লে চাৰ্টৰ ভাঁজ অসমান দেখাব মেগাজিনখনৰ দুয়ো ছাইড ভাঁজ ধুনীয়াকৈ ল'ব দিয়ে আৰু অসমান পৰা বচায় আৰু অৱশেষত মেগাজিনখন ইজিলি ওলাই আহে ছেকেণ্ড ট্ৰিকটোত আমি এখন চুৱেটাৰ লৈছোঁ চুৱেটাৰটো আগে চিধাকৈ পাৰি ল'ব লাগিব কঁকালৰ পৰা অকণমান ওপৰ হিচাপত আমি ভাঁজটো লৈ লওঁ আপুনি যিকোনো টাইপৰ চুৱেটাৰ ল'ব পাৰিব যদি বাটন বা চেইন থকা আছে তেন্তে আগে মাৰি লৈ কৰিব তাৰ পাছত আমি সোঁ হাতৰ ছাইডটো বাওঁ কঁকাল লৈ নিম আৰু বাওঁ হাতৰ ছাইডটো সোঁ কঁকাল লৈ নিম মন কৰিব যে ডিঙিৰ পৰা কঁকালৰ আঁচডাল চিধা ৰাখে আৰু সেইমতে এভাঁজৰ ওপৰত আৰু এভাঁজ কৰি আমি চুৱেটাৰ সম্পূৰ্ণৰূপে সৰু কৰি লৈ লওঁ এনে কৰিলে আপোনাৰ বেগ ড্ৰয়াৰ বা আলমিৰাত যথেষ্ট জেগা ওলাই পৰে কেতিয়াবা বহুত কেইখন টি চাৰ্ট ভাঁজ কৰি থাকিব দিগদাৰ হৈ পৰে কিন্তু তাৰ কাৰণে এটা চিম্পুল উপায় আছে যদি আপোনাৰ ওচৰত কাৰ্ডবৰ্ড আছে তেন্তে আপুনি কাৰ্ডবৰ্ডখনেৰে ধুনীয়া এখন টি চাৰ্ট ফুল কৰিব পৰা বস্তু বনাব পাৰিব মেক চিয়'ৰ যে আপুনি টি চাৰ্টখন প্ৰপাৰলি চেণ্টাৰ আৰু উল্টাকৈ পাৰি লৈছে ইয়াতে আপুনি যিমান পাৰি টি চাৰ্ট কম সময়ত ফ'ল্ড কৰিব পাৰিব অকল এটা কথা মন কৰিব যে যাতে ডিঙি পৰ্চনটো কাৰ্ডবৰ্ড পৰা পাৰ হৈ নাযায় মাথো তিনি ভাঁজতে আপোনাৰ কাম আৰু সময় বচাই দিব পাৰে মন কৰিব যাতে কাৰ্ডবৰ্ডখন 2.5 ফুট দীঘল আৰু 2 ফুট বহলতকৈ কম নহয় আৰু আপুনি কাৰ্ডবৰ্ডখন আগলৈও ব্যৱহাৰ কৰি থাকিব পৰাকৈ ৰাখিবও পাৰিব জিন্স পেণ্ট চবৰে প্ৰিয় কিন্তু পিন্ধাৰ আগত বিচাৰি উলিওৱাটো কেতিয়াবা দিগদাৰ হয় যিটো কাৰণত তেনে বহুত জিন্স আলমিৰাত বা বেগত থাকি যায় কাৰণ যেতিয়া বহুতকেইটা জিন্স জাপি ৰখা হয় আৰু ধৰি লওক যিটো জিন্স পিন্ধিব বিচাৰিছে হয়তো তলত থাকে আৰু উলিয়াবলৈ অসুবিধা হয় সেইবাবে ৰোল কৰি ৰখা টেকনিকটো অতি সহজ যাৰ ফলত বিচৰা আৰু বিচাৰি উলিওৱাটো ইজি হৈ পৰে So friends, যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কাৰণ এনেকুৱা ট্ৰিক্সৰ ভিডিঅ' মই আগলৈ বনাই থাকিম আজিৰ কাৰণে ভিডিঅ' এতিয়া সামৰিছোঁ তেতিয়াৰ কাৰণে নমস্কাৰ টেক কেয়াৰ এণ্ড বাই